हेलो दोस्तों, वेलकम बैक माय यूट्यूब चैनल प्रणव खनिकर ब्लग्सলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি নতুন এটা ব্লগ লৈ কিনে আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ফুল্লি এক্সাইটেড হৈ আছোঁ। কিয় এক্সাইটেড হৈ আছোঁ আৰু আজি কি দেখাব গৈ আছোঁ আপোনালোকে চাব। আৰু মেইন কথা হ'ল কি যি দেখাব গৈছোঁ সকলো কাৰণে ছাৰপ্ৰাইজ হয়। ভিডিঅ'টো চাই থাকিব। বাকী মই ৰুমত আছোঁ, এতিয়া ফ্ৰেছ চেছ হৈ লওঁ, ধুনীয়াকৈ ৰেডি হৈ লওঁ, আপোনালোকক দেখাই আছোঁ। তো ভিডিঅ'টো ৰেডি হৈছোঁ আৰু প্ৰথমতে পেট পূজা কৰি লওঁ, ভাত খাই লওঁ, একেবাৰে শ্বৰ্টকাট মাৰি দিলোঁ, ডিম আমলেট কৰিলোঁ। বাকী ফটাফট যাব লাগে, দেৰি হৈছে, সেইকাৰণে বেছি বনাই থাকিবৰ কাৰণে সময় নাই। তো ব'লক মই খাই লওঁ, আপোনালোকো খাব নেকি? নালাগে, আজি ৰেডি হৈ গ'লোঁ, এতিয়া যাব লাগে। ক'ত যাওঁ কওঁনে? এতিয়া নকওঁ, অকণমান সময় ধৈৰ্য ধৰক। ৰেডি হৈ ল'লোঁ, ময়ো এই বেটেৰীযোৰ লগাই লৈছোঁ। কেনেকুৱা লাগিছে বাৰু? ধুনীয়া লাগিছেনে? যি কি নহওক, এইযোৰ চকু পাৱাৰ কাৰণে পিন্ধা নাই, বাইকত যামতো অলপ ধূলি চুলি বেছি হেৰি কৰে, তো চকুযোৰ মেইন হয় আমাৰ কাৰণে, তো চকুযোৰ ছেফটি ৰাখিব লাগিব, তাৰ কাৰণে পিন্ধি লৈছোঁ। তো নাহাঁহিব, বেয়া লাগিলেও কমেণ্ট কৰিব কেনেকুৱা লাগিছে। তো চাই থাকক ভিডিঅ'টো পূৰা, আপোনালোকক দেখাই আছোঁ আজি ক'ত গৈ আছোঁ আৰু ছাৰপ্ৰাইজত ৰাখিছোঁ আপোনালোকক। ব'লক যাওঁ আমি। তো ৰেডি হৈ গ'লোঁ। হেল্ল' দোস্ত, ফাইনেলি পাই গৈছোঁহি। আৰু আজি যিটো চিক্ৰেট কথা কৈ আছিলোঁ আপোনালোকক, চিক্ৰেট মানে বেলেগ একো নহয়। আজি মোৰ বিশেষকৈ ভাইটি বুলি ক'ব লাগিব, যাক 3 বছৰ আগতে বিহপুৰীয়াত লগ পাইছিলোঁ, লখিমপুৰৰ বিহপুৰীয়াত। আজি সেই ভাইটিটোৰ বাৰ্থডে হয়, ঠিক আছে না। একেলগে আমি কাম কৰি আহিছোঁ, একেলগে বিজনেছ কৰোঁ, তো একেলগে আজি 3 বছৰ তাৰ লগত সম্পূৰ্ণ হৈ গৈছে অলৰেডি। তো আজি তাৰ ভাগৰ বাৰ্থডে চেলিব্ৰেশ্যন হ'ব গৈ আছে। বিশেষকৈ বহুতেই ছাৰপ্ৰাইজ। আচলতে এই মুহূৰ্তবিলাক বহুত ভাল লাগে, কিয়নো আজি যিটো বাৰ্থডে চেলিব্ৰেশ্যন হ'ব গৈ আছে, সি নিজে বা মই সেইবিলাক যোগাৰ কৰা নাই। একচুৱেলি য'ত আমি কাম কৰোঁ তাত এটা ফেমিলি হিচাপত আমি বহুত ষ্টুডেণ্ট আমাৰ লগত আছে, যিবিলাক ষ্টুডেণ্টৰ সেইবিলাক চিন্তা চৰ্চা। তেওঁলোকে ভাবিলে যে ছাৰহঁতে আজি মোৰ কাৰণে ইমান কাম কৰি থাকে বা আমাৰ কাৰণে ইমান কাম কৰে, ছাৰক এবাৰ ছাৰপ্ৰাইজ দিওঁ। তো সেই অনুপাতে মোলৈ ফোন কৰিলে, ফোন কৰি ক'লে ছাৰ আমি নয়ন ছাৰক এটা ছাৰপ্ৰাইজ দিব বিচাৰিছোঁ। তো সেই অনুপাতে তেওঁলোকে আজি যোগাৰ কৰিছে। বহুত ভাল লাগে আচলতে। এইবিলাকৰ যোগেদি এটা সমাজৰ বিশেষকৈ এটা ৰিলেশ্যনশ্বিপ, আমাৰ ইজনে সিজনৰ প্ৰতি এটা ভাল মনোভাৱ ক্ৰিয়েট কৰে সাধাৰণতে। আৰু সাধাৰণতে আজি এইবিলাক বেলেগৰ কাৰণে কৰাৰ যিবিলাক মনৰ হাবিয়াস, সেইবিলাক নাইকিয়া হৈ যোৱা দেখা যায় সাধাৰণতে। কিন্তু ভাল লাগিছে, আমাৰ যিবিলাক ষ্টুডেণ্ট হয় তেওঁলোকে আজি নিজৰ টকাৰে নিজে এৰেঞ্জ কৰিছে, নিজে খৰচ কৰিছে, খৰচ কৰি কিনে নয়নক আজি বাৰ্থডে চেলিব্ৰেট কৰাব বিচাৰিছে বা আজি ছাৰপ্ৰাইজ দিব বিচাৰিছে। এইটোতো বহুত ডাঙৰ কথা হয়। সিও ভাল পাব। সিও একচুৱেলি এতিয়ালৈকে গম নাপায়, ঠিক আছে না। সিও এতিয়ালৈকে গম নাপায় কি হ'ব আজি, কি নহ'ব, বা সিও এতিয়ালৈকে গম নাপায় যে আজি তাৰ কাৰণে এইবিলাক যোগাৰ হৈ আছে। তো চিক্ৰেট কৰি ৰাখিছোঁ, আপোনালোকক জনাই থৈছোঁ আগতীয়াকৈ, সিও গম নাপায় আচলতে। তো ব'লক যাওঁ, কি ৰেডি কৰিছে ভিতৰত। আৰু এছ'চিয়েটৰ ঘৰতে, তাৰ নিজৰ ঘৰত বা অফিচত বা ৰুমত আমাৰ কোনো যোগাৰ হোৱা নাই, এছ'চিয়েটৰ ঘৰতে যোগাৰ কৰিছে। আৰু সেইটো বহুত ডাঙৰ কথা হয়, ঠিক আছে না। কাৰোবাৰ কাৰণে কিবা এটা কৰিছে, তো এইটোও বহুত ডাঙৰ কথা। সেইকাৰণে আজি ভাবিলোঁ ব্লগ এটা বনাওঁ, কিয়নো বাৰ্থডেটো সদায় হৈ থাকে, কিন্তু এনেকুৱা যিটো আমি এখন সমাজ পাওঁ বা এনেকুৱা আনৰ কাৰণে কৰা যিটো হয়, সেইটো ভাষাৰে বুজাব নোৱাৰি। তো চাই থাকিব ভিডিঅ'টো, আকৌ কেনেকৈ ছাৰপ্ৰাইজ দিয়া হয়, আৰু বহুতখিনি বস্তু দেখাই আছোঁ, চাই থাকিব চব পৰিৱেশটো। ব'লক বাৰ্থডে যোৱাৰ আগত আজি যাৰ ঘৰত আহিছোঁ তেওঁ এজন ষ্টুডেণ্ট হয়, কিন্তু তেওঁলোকৰ ঘৰত এনেকুৱা একো নথকাকৈ নাই,
যে এখন ঘৰ আচলতে বাৰী বুলি ক'লে গ'লে এখন বাৰীত যিখিনি বস্তু লাগে ঘৰখন চলিবৰ কাৰণে প্ৰতিটো বস্তুৱে পোৱা যায়। তো মই বাৰীখনো দেখাম আপোনালোকক, ঠিক আছে না? ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব আৰু শেষলৈকে চাব। আচল মেইন যিটো আমাৰ পাৰ্ট হয় আজি বাৰ্থডে চেলিব্ৰেশ্যন, সেই চেলিব্ৰেশ্যনটো আছেই। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ব'লক আমি ভিতৰলৈ যাওঁ। চাওক ভিতৰত সোমাই পেলাই জিকা গছ, চব শাক পাচলি গছ এইবিলাক জিকা লাগি আছে। চাওক মই অকণমান চাৰিওবেৰটো দেখাম আপোনালোকক। চাওকচোন ইমান ধুনীয়াকৈ বাৰীখন সজাইছে। আচলতে চবৰে এটা সপোন থাকে। চাওক চাৰিওফালে গছ গছনি, তাৰ মাজতে ঘৰখন। আচলতে জীৱনত সুখী হ'বলৈ বহুত ডাঙৰ অট্টালিকাও নালাগে। এনেকৈ যদি বাৰীখন দেখিছে চব গছেই পাব। বহুত ধুনীয়া বস্তু এটা আপোনালোকক দেখাম, যিটো আমি সৰুতে দেখিছিলোঁ, আজিকালি ল'ৰা ছোৱালী দেখি নোপোৱা হ'ল। যিবিলাক চৰাই তামোল গছত বাঁহ সাজে, দেখিছেনে? ওলমি ওলমি আছে। পূৰা বিন্দাছ এ চি লৈ পেলাই আছোঁ। নেচাৰেল এ চি হয়, ভাল লাগে আচলতে এনেকুৱা জেগাবিলাকত আহি কিনাই। আৰু বেছি ভিডিঅ'টো দীঘল কৰা নাই, সেইকাৰণে আপোনালোকক বহুত বস্তু দেখুওৱা নাই। চব বস্তুৱে আছে বাৰীখনত, নাথাকিবলগীয়া একো নাই। আৰু যোন আহিব তেওঁ মনটো ফ্ৰেছ হৈ যাব। ইমান ধুনীয়া বতাহ চাৰিওফালে। মই এতিয়া ভিতৰত বহি থকা নাই, ময়ো আছোঁ বাহিৰতে বহি কিনে গছৰ তলত চাহ লৈ। তো ভিতৰত লাহেকৈ ৰেডি কৰিছে। ফেলে যায় ফেলে যায়। মাকো মাতি দিয়া অনুভৱ। কেইবছৰত গৰুগিলা নয়ন? 2 বছৰ কমপ্লিট হ'ল। 2 বছৰ কৰি হৈ গ'ল মানে। কোৱা কেনেকুৱা লাগিলে ছাৰপ্ৰাইজটো? একদম ভাবা কাম মানে, চখ লাগি গৈছে মোৰ। কি হ'ল চখ লাগিছে, ভাল লাগিছে।
এই আমাৰ নয়ন ছাৰ আজি নয়ন ছাৰ 20 বছৰ কমপ্লিট কৰিলে তো ষ্টুডেণ্ট মিলি কিনে নয়ন ছাৰক আজি ছাৰপ্ৰাইজ দিয়া হৈছে সারপ্রাইজ ধামাকা আর অকমান মনোভাৱ ব্যক্ত কৰা নয়ন ছাৰ খুবই ভাল লাগিছে আজি সাহতে মোৰ কাৰণে ধৰি লওক আজি বহুত ডাঙৰ এটা সারপ্রাইজ দিছে সকলোকে ধন্যবাদ দিছো আৰু আজি গুটেখিনি হৈছে যে আপোনাৰ স্মাৰ্ট ভ্যালু প্লেটফৰ্মৰ কাৰণে তো সো থ্যাংক ইউ এনেকুৱা প্লেটফৰ্ম মই পালো তো সকলোকে কওঁ ধুনীয়াকৈ আগুৱাই যাব পাৰিবি ইয়াৰ পৰা ঠিক আছে সঁচাকৈ ময়ো ইয়াত ইনভলভ নাই সম্পূৰ্ণ ষ্টুডেণ্টকেইজন মিলি কিনে এইবিলাক গা যোগাৰ কৰিছে তো বহুতেই স্মৰণীয় দিন হৈ ৰ'ব এইটো দিন নয়নৰ কাৰণে তো বাকী চাই থাকক আপোনালোকে এয়া আমাৰ ৰাহুল বাৰ্থডে বুলি কিনো গিফ্ট দিম কামত আহিব দিয়াই তো দেখিলে পুৰা ফুল এনজয় মানে কি নয়ন আজি পুৰা চক খাই গৈছে এটা আমাৰ অসমীয়া ডাকৰ বচন আছে নহয় বোলে তুলসীৰ লগতে কলপৰা মুক্ত ময়ো গিফ্ট পালোঁ এখন নেপালী সম্প্ৰদায়ৰ গামোচা হয় তো দেখিছে কিমান ধুনীয়া ময়ো গিফ্ট পাইছোঁ বাৰ্থডে আচলতে মোৰ নহয় এতিয়া হ'লেও ময়ো পাই গ'লোঁ বাকী এতিয়া ভিতৰত পুৰা পাৰ্টি হ'ব খানা হ'ব লগতে এতিয়া চাহ তাহ খোৱা হ'ব সেইবিলাক ইমান দীঘলীয়া নকৰিছোঁ নেদেখাইছোঁ বাকী ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ আহিছে চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেলটো দবাই দিব যাতে এনেকুৱা ভাল ভাল যিবিলাক ব্লগ হয় ব্লগ বনাওঁতে আপোনালোকে প্ৰথমতেই পাব তো আজিলৈ বাই পিছত আকৌ পোৱা প্ৰতিশ্ৰুতিয়ে নতুন ভিডিঅ' দিয়া প্ৰতিশ্ৰুতিয়ে বাই